How to create fake Facebook account, how to create fake multiple Facebook account. If you don't understand my language, then no problem. You can see mobile screen and arrow. Let's begin. Open Chrome browser and search here tempt mail. ইয়াতে দেখা পোৱা ইমেলটো কপি কৰিব লাগিব যদি ইমেলটো পছন্দ হোৱা নাই বা দ্বিতীয় কোনো ফেসবুক ফেক একাউন্ট খুলিবলৈ হলে তেন্তে যদি একেই ইমেল আহি থাকে তেন্তে আপুনি ডিলিট বা চেঞ্জ অপশনত মাৰিব পাৰে তেন্তে নেক্সট এটা নতুন ইমেল আহি যাব ফেসবুক ক্ৰিয়েট কৰা সময়ত your inbox is empty ইয়াতে এটা কোড আহিব এই কোডটো তাতে বহাব লাগিব জিআই নহক ইমেলটো আগতে কপি কৰি লৈছো তাৰ পিছত এৰচিনত ক্লিক কৰক মই আগৰ একাউন্টটো লগ আউট কৰি দিছো লগ আউট কৰাৰ পিছত আপুনি চাব পাৰিছে কিমান ফেক একাউন্ট মই আগৰ পৰাই বনাই থৈছো এতিয়া ক্ৰিয়েট এ নিউ ফেসবুক একাউন্টত ক্লিক কৰিব লাগিব তাৰ পিছত নেক্সট তাৰ পিছত আপোনাৰ নামটো লিখিব লাগিব ফাৰ্স্ট নেম আৰু লাষ্ট নেম মই এটা নাম দিলো এনে এটা দিছো ফেক একাউন্ট যেহেতু তাৰ পিছত আপুনি মোবাইল নম্বৰ দিব নালাগে তাৰ কাৰণে কাটি দিছো তলত সাইন আপ উইথ ইমেল ইয়াত মাৰক তাৰ পিছত মাৰাৰ পিছত আপুনি এই যেটো ইমেল কপি কৰিছিলে তাতে ইয়াতে পেস্ট কৰি দিয়ক নেক্সট ওকে এতিয়া ডেট অফ বাৰ্থটো দি দিয়ক মই নাজানো ফেক একাউন্ট বনাইছে কাৰণে এনে এটা দি দিছো এতিয়া জেন্ডাৰটো ফিমেল এতিয়া পাসওয়ার্ডটো এটা পাসওয়ার্ড বনাই লওক মই এটা পাসওয়ার্ড বনাই ললো তাৰ পিছত নেক্সট কৰি দিব লাগে নেক্সট তাৰ পিছত সাইন আপ সাইন আপ কৰাৰ পিছত এতিয়া আপুনি নট নাও বা ওকে যিকোনো এটাত ক্লিক কৰিব পাৰে মই ওকে কৰি দিছো তাৰ পিছত ইয়াত এটা কোড আহিব 5 ডিজিট কোড আহিব এটো এই চিনত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি ক্ৰম ব্ৰাউজাৰত যাব লাগে তাতে যাব লাগে এতিয়া মই যে কৈছিলো এটা কোড আহিব ইনবক্স ইজ এমটি তাতে এই যে এটা কোড আহিছে এই কোডটো এই ফেসবুকত গৈ এন্টাৰ কৰিব লাগে মই মুখস্থ কৰি লৈছো তাৰ পিছত মই ফেসবুকত আকৌ গৈছো যাৰ পিছত এই কোডটো মই ইয়াতে এন্টাৰ কৰি দিছো তাৰ পিছত ওকে কৰি দিব লাগে আপলোড এ পিকচাৰ মই ইয়াতে এটা প্ৰফাইল পিকচাৰ এড কৰি দিম আপলোড এ ফটো মই ইয়াৰ পৰা দিম মেমৰি ফাইলৰ পৰা গ্যালাৰীৰ পৰা মই ফটোবিলাক ব্লাৰ কৰি দিছো মোৰ পাৰ্সোনাল কিছুমান ফটো আছে তাতে তাৰ পিছত মই এটা ফটো সিলেকশন কৰি লৈছো কোনটো লম নাই এটো নহয় এটো লৈছো তাৰ পিছত সেভ কৰি দিছো মই ফেসবুক লাইট চলাই আছো তো তাৰ পিছত আপুনি টাৰ্ন অন বা স্কিপ যিকোনো এটা কৰিব পাৰে আপোনাৰ ফেসবুক হৈ গল কংগ্ৰাচুলেশন
আপুনি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে নেক্সট ভাল এটা ভিডিঅ' আপুনি পাব পাৰে আৰু বেল আইকনটো ক্লিক কৰি দিব। থ্যাংকস ফৰ ৱাচিং।